তামোল খেতি, সুপারি বা এৰেকানাট প্লেণ্টেশ্যন। এৰেকানাটক তামোল, চুপাৰি, বেটেলনাট আদি বিভিন্ন নামেৰে জনা যায়। ইয়াক চবাই খোৱা আৰু বিভিন্ন ধৰ্মীয় উৎসৱত ব্যৱহাৰ কৰা হয়। পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষতে তামোলৰ উৎপাদন আটাইতকৈ বেছি। তামোল খেতি মুখ্যতঃ কৰ্ণাটক, কেৰেলা আৰু অসমত হয়। ইয়াৰ বাহিৰেও তামিলনাডু, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, ৱেষ্ট বেংগল, উৰিষ্যা, মেঘালয় আদি ৰাজ্যত হয়। তামোল খেতি বিভিন্ন ধৰণৰ মাটিত কৰিব পাৰি যদিও পানী জমা নোহোৱা অৰ্গেনিক মেটাৰেৰে পৰিপূৰ্ণ দমোজা মাটি তামোল খেতিৰ বাবে অতি উত্তম। মাটিডৰা ভালদৰে হাল বাই মৈ দি চহাই ল'ব লাগে। যিবোৰ তামোলৰ গড় ওজন 40 গ্ৰাম, দেখাত ধুনীয়া আৰু ঘূৰণীয়া আৰু পানীত ডুবালে লম্বভাৱে উপঙি থাকে, সেইবোৰ তামোল পুলিৰ বাবে নিৰ্বাচন কৰা হয়। প্ৰথম বীজতলীত 5 পৰা 6 চেণ্টিমিটাৰ দূৰে দূৰে তামোল দিয়া হয়। যেতিয়া 2টাৰ পৰা 3টা পাত ওলায় বা 25 পৰা 30 চেণ্টিমিটাৰ ওখ হয়, তেতিয়া দ্বিতীয় বীজতলীত 30 চেণ্টিমিটাৰ বাই 30 চেণ্টিমিটাৰ দূৰত্বত পোতা হয় বা পলিথিনৰ পেকেটত দিয়া হয়। এইদৰে 12 মাহৰ পৰা 18 মাহলৈ ৰাখি পিছত মূল পথাৰত গাঁত খান্দি পুলি পোতা হয়। তামোলৰ পুলি সচৰাচৰ 2.75 মিটাৰ বাই 2.75 মিটাৰ দূৰত্বত বা স্পেচিঙত পোতা হয়। তামোলৰ পুলিখিনি 60 চেণ্টিমিটাৰ বাই 60 চেণ্টিমিটাৰ বাই 60 চেণ্টিমিটাৰ গাঁত খান্দি সাৰুৱা মাটিৰে পুৰাই তাত পোতা হয়। তামোলৰ পুলি সচৰাচৰ স্প্ৰিং বা অটম ছিজনত পোতা হয়, অৰ্থাৎ এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ তামোলৰ পুলি পুতিব পাৰোঁ। ঠাই বিশেষে ডিচেম্বৰ মাহলৈও ৰুব পাৰি। এবছৰীয়া পুলিৰ বাবে প্ৰতি বছৰত প্ৰতিজোপা গছত FYM বা পচন সাৰ 5 কেজি, ইউৰিয়া 66 গ্ৰাম, SSP 94 গ্ৰাম, MOP 84 গ্ৰাম। দ্বিতীয় বছৰীয়া পুলিৰ বাবে প্ৰতিজোপা গছত প্ৰতি বছৰত FYM 10 কেজি, ইউৰিয়া 132 গ্ৰাম, SSP 188 গ্ৰাম, MOP 167 গ্ৰাম আৰু 3 বছৰীয়া বা তাতকৈ বেছি বছৰীয়া পুলিৰ বাবে FYM 20 কেজি, ইউৰিয়া 220 গ্ৰাম, SSP 250 গ্ৰাম, MOP 234 গ্ৰাম দিব লাগে। এই সাৰখিনি দুভাগত ভগাই এভাগ মাৰ্চ-এপ্ৰিল মাহত আৰু আন ভাগ ছেপ্টেম্বৰ অক্টোবৰ মাহত দিয়া হয়। লগতে 50 গ্ৰামকৈ বৰেক্সো দিব লাগে। বছৰত দুবাৰ বনবাত নিৰাই দিব লাগে, এবাৰ মনচুনৰ আগতে আৰু দ্বিতীয়বাৰ মনচুনৰ পিছত। শুকান বতৰত 4 পৰা 10 দিনৰ অন্তৰে অন্তৰে ইৰিগেশ্যন কৰিব লাগে। প্ৰতিজোপা গছত ইৰিগেশ্যন কৰাৰ সময়ত 175 লিটাৰৰ পৰা 200 লিটাৰ পানী দিব লাগে। ড্ৰিপ ইৰিগেশ্যন বা স্প্ৰিংকলাৰ ইৰিগেশ্যনো ব্যৱহাৰ কৰিব পাৰি। তামোলৰ বাগানৰ মাজত আদা, হালধি, কল, নেমু, আনাৰস আদি ইণ্টাৰক্ৰপ হিচাপে খেতি কৰি উপৰঞ্চি উপাৰ্জন কৰিব পাৰি। সচৰাচৰ 1 শাৰী কল বা 1 শাৰী নেমু বা 3 শাৰী আনাৰস তামোলৰ বাগানৰ মাজত ইণ্টাৰক্ৰপ হিচাপে কৰা হয়। ইয়াৰ উপৰিও পাণ, জালুক আদি তামোল গছত বগাই যাব দিয়া হয়। ইয়াৰ পৰাও যথেষ্ট ইনকাম কৰিব পাৰি। সচৰাচৰ 4 পৰা 5 বছৰ পিছৰ পৰা তামোল লগা আৰম্ভ হয়। গড় হিচাপে প্ৰতিজোপা গছত 300 পৰা 400টা তামোল লাগে বা হেক্টৰে প্ৰতি 1250 কেজি তামোল পাব পাৰোঁ। এইদৰে তামোল খেতি কৰিলে বছৰত লাখ টকাৰ উপৰি উপাৰ্জন কৰিব পাৰি। কৃষক বন্ধুসকলে এইদৰে তামোল খেতি বা তামোলৰ বাগান কৰি লগতে ইণ্টাৰক্ৰপ কৰি যথেষ্ট লাভৱান হ'ব পাৰে। এই KK All SQ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব।